এতিয়া মই উঠিম জীৱনত প্ৰথমবাৰ কিলো ঘোৰাত আৰু মজা লাগি আছে একদম ফাটাফাটি এটা ভিউ চাও হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাব্বানী ব্লগছ আজি এটা ধামাকাদাৰ ব্লগ হ'বলৈ গৈ আছে আজি গৈ আছো ওদালগুৰি ট্ৰি হাউচ আৰু মোৰ লগত আছে হাবিব হেছটেগ আৰু মুস্কান ব্লগছ আৰু সিৰাজুল বাবু তো আজি ভিডিঅ'খন কেনে হ'ব ভালাবালি ভিডিঅ' হ'ব তো হাবিব হেছটেগ কিবা ক'বা নেকি তো গাইস আজি যেটো ভিডিও হৈ আছে এটো সম্পূৰ্ণ প্লেনিং হল ৰাব্বানী তো ভেৰি ভেৰি থ্যাঙ্কস আৰু ভিডিওটো বহুত ধমাকা হ'ব যেটো ওদালগুৰি ডিস্ট্ৰিক্টৰ আপোনাৰ টি হাউস তো বহুত মনোমোহা প্লেস এটা তো ভিডিওটো এন্ড লৈকে চাই থাকিব আৰু মুস্কান কি ক'বা মানে আজি সানডে হয় কাৰণে আমি সকলোৱে মিলি মানে ৰাব্বানী মেইন আৰু এই প্লেনিংটোৰ কাৰণে আমি সকলোৱে মিলি এটা প্লেনিং কৰিলো আমাৰ ঘৰৰ পৰা আপ ডাউন 120 কিলোমিটাৰ ৰাইড হ'ব আজি ৰাইড ৰাইডে 120 কিলোমিটাৰ একেবাৰে কমো নহয় আৰু সিৰাজুল কি ক'বা ভালাবালি আৰু কালিৰ প্লেনিং আছিল কিন্তু আজি সানডে সেইকাৰণে সানডেত গৈ আছো মজাৰ হ'ব আজি তো আজি ফালাফালি হ'ব তো চাই থাকক ভিডিঅ'খন নাকি চাই থাকক হৃদয়ৰ হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰ হাসনা গাইজ আহি ভালেখিনিমান আহি গ'লোঁ আৰু প্ৰায় 60 কিলোমিটাৰমান আহি গ'লোঁ আৰু ইয়াত হৈ আছে ফটোশ্বুট কেইটামান ফটো লৈ আছে আৰু ইয়াত চাওক বহুত মজা লাগিছে প্লেচখন চাওক আৰু আমি ইয়াত জিৰণি লৈ আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ আৰু এয়া ইয়াৰ পৰা দেখা গৈ আছে আৰু ইয়াত থিয় হ'লোঁ চাওঁ যে ইয়াত এখন নদী আছিল তো মৰুভূমিৰ নিচিনা হৈ গৈছে তো চাব পাৰে তো তাত গৈ ভিতৰত দেখুৱাই আছোঁ তো ভিডিঅ'খন চাই থাকক তো গাইজ ফাইনেলি আহি পালোঁ ট্ৰি হাউচ আৰু এইখনে হ'ল ট্ৰি হাউচ কি কেনেকুৱা ভিতৰত কেনেকুৱা চববিলাক দেখুৱাই দি আছোঁ তো অহা নাই কেতিয়াবা আৰু আজি ফাৰ্ষ্ট আহিলোঁ তো দেখুৱাম এতিয়া আমি ওপৰলৈ উঠিবলৈ ট্ৰাই কৰি আছোঁ আৰু ওপৰৰ পৰা দেখুৱাম কেনেকুৱা তো চাই থাকক তো কেনেকুৱা লাগি আছে ভালো লাগি আছে ভাগৰো লাগি আছে মানে তলৰ পৰা ওপৰত উঠিব সিৰাজুল হতে এইটো মালত গৈছে ইহঁতে আনটো অংশত আছে তো আমিও যাম এইফালেদি আমি আগতে মানে ভিজিট কৰি আছোঁ কি কেনেকুৱা তো গাইজ আৰু ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম কাৰণ ইফালে চাওক ভয়ানক ৰাস্তাৰ নিচিনা একদম মানে কি ক'ম উঠি চাওক কেনেকুৱা আৰু আমি দুয়োজনে উঠি আছোঁ বহুত ওখ চ' চাৰিওফালে পাহাৰীয়া অঞ্চল ন চ' চাই থাকক চাব পাৰে আৰু চাৰিওফালে অকল পাহাৰীয়া পাহাৰ চাওক কি ধুনীয়া গাইজ ইয়াৰ পৰা এটা ভিউ চাওক ৱাও কি নৈ গাইজ ভাবিছিলোঁ যে আৰু নুঠো কিন্তু উঠিবলৈ বহুত ইচ্ছা গৈ আছে তো আৰু উঠি কিনে ওপৰৰ পৰা ভিউ কেনেকুৱা আৰু দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকক যিমান দূৰ পাৰোঁ সম্ভৱ মানে উঠি আছোঁ তো এনেকুৱা পৰিৱেশৰ মাজত থাকি বহুত ভাল লাগে পাহাৰীয়া অঞ্চল তো ইয়াৰ পৰা দৃশ্য কেনেকুৱা দেখুৱাই দি আছোঁ আৰু গছ গছনি থকাৰ মাজত থাকিলে বহুত ভাল লাগে কাৰণ অক্সিজেনটো আমাৰ পিয়ৰ হয় তো ইয়াৰ পৰা এটা ভয়ংকৰ দৃশ্য দেখুৱাম মানে চাওক কেনেকুৱা প্ৰায় 300 মিটাৰ ওপৰত উঠিছিলোঁ তো এতিয়া নামি গৈ আছোঁ তো বেছি ওপৰলৈ নাযাওঁ প্ৰব্লেম হ'ব পাৰে তো তলত গৈ আছোঁ আৰু তলত কিবা কিবি দেখুৱাম দেখাৰ পিছত এণ্ড কৰি দিম ভিডিঅ'খন মনৰে সপোনবোৰ হ'বনে পূৰণ
ভিতৰত উঠিবলৈ চেষ্টা কৰিম আৰু উঠি আছোঁ এয়া তো উঠি কিনে দেখুৱাই দি আছোঁ কি কেনেকুৱা হাবিব বহি আছে এয়া কেনেকুৱা ফিল হৈ আছে একদম মজা একদম মজা আৰু ইয়াৰ পৰা ৰাতিপুৱা ভিউ চাব পাৰে এসপ্তাহমান থাকি যাওঁ তো এনেকুৱা লাগি আছে এসপ্তাহ ইয়াতে থাকি কিনে যাওঁ নেকি মানে ইয়াতে বহি কিনে যিটো ভিউ পোৱা যায় সেনেকুৱা বেলেগ মজা গাইজ বৰ্তমান আছোঁ মই ভিতৰত আৰু ইয়াত চাব পাৰে এইবিলাক ঘৰ বনাইছে আহি কিনে থাকিব পাৰে আপুনি ইয়াত প্ৰকৃতিৰ এনজয় কৰিব পাৰে আৰু ইয়াত এখন আছে ৰেষ্টুৰেণ্ট তো আপোনালোকে যদি কিবা খাব বিচাৰে ইয়াত আহি তো খাব পাৰে আৰু মই ৰোজা লৈছিলোঁ চ' মই খাব নোৱাৰিলোঁ তো যিখিনি পাৰিলোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো এতিয়া বাহিৰলৈ যাবলৈ চেষ্টা কৰিম ফাইনেলি সিহঁতক লগ পালোঁ মানে আমি 1 নম্বৰ পাৰ্কত সোমাইছিলোঁ আৰু সিহঁতে 2 নম্বৰ পাৰ্কত সোমাইছিলে তো এতিয়া এক লগত আছোঁ মিষ্টাৰ চিৰাজুল বাবু ইকো পাৰ্ক হয় ইকো পাৰ্কত গৈছিল আৰু ইয়াতে আহিছিল ট্ৰি হাউচত আমি ট্ৰি হাউচত 1 নম্বৰ পাৰ্কত গৈছিলোঁ তাত ঘোঁৰা দৌৰা এজনক মানুহক লগ পালোঁ আমাৰ লোকেল হয় আমাৰ খাৰুপেটীয়াৰ হয় দাদাজনক লগ পালোঁ দাদাজনৰ নাম কি আছিল হাজামনুদ্দিন ঘৰ নিমতলি খাৰুপেটীয়াৰ হয় আৰু দাদাজন ইয়াত মানে কিমান দিন হ'ল আপুনি ইয়াত মানে কাম কৰি আছে 5 মাহ হ'ল তো আপুনি ঘৰত নাযায় আৰু ক'ত থাকে ইয়াত মানে চাওক গছৰ ওপৰত থাকে ইয়াৰ পৰা দেখুৱাই থৈ আছোঁ গোটেইখিনি চাই আছে ক'ত দেখা নাযায় বেক কেমেৰাতে দেখাব লাগিব চাওক আৰু এয়া চাওক দাদাজনৰ ঘৰ ইয়াতে থাকে ৱাও নেক্সট লেভেল দাদাজনক সুধিম দাদাজন আপুনি ইয়াত কি কৰে আমি ইয়াতে ঘোঁৰা চলাওঁ মানে ঘোঁৰা দৌৰা তো আপুনি আহিব পাৰে আহি কিনে ঘোঁৰাত উঠিব পাৰে আৰু উঠি কিনে ফুৰিব পাৰে আৰু ৱাটাৰফলছ বুলি এটা ঠাই আছে ক'ত এইটো এইটো 3 কিলোমিটাৰ যাব লাগে 3 কিলোমিটাৰ যাব লাগে আৰু কিমান লয় এইটো ৰেট তাতে 500 টকা লওঁ 500 টকা লৈ আপুনি ফুৰিব পাৰে তাত বোলে বহুত ভাল লগা ঠাই আছে তো বহুত ভাল লাগিল আমাৰ লোকেল মানুহ লগ পালোঁ তো যিয়ে নহওক থেংক ইউ ছ' মাছ তো গাইজ এতিয়া মই উঠিম জীৱনত প্ৰথমবাৰ কেতিয়াও উঠা নাই চ' উঠি চাওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ ফাৰ্ষ্টতেই অমংগল ভৰিখন লগাই লোৱা তো ফ্ৰেণ্ড আৰু এতিয়া অলপ দৌৰি চাম কেনেকুৱা তো ফ্ৰেণ্ড উঠিলোঁ ঘোঁৰাত আৰু এতিয়া অলপ দৌৰি চাম কেনেকুৱা না কি চাই থাকক তো গাইজ ভয় লাগি আছে বহুত মজা লাগি আছে একদম ফাটাফাটি মজা এক্সপিৰিয়েঞ্চ আপোনালোক আহি ঘোঁৰাত উঠিব নেক্সট লেভেল ইফালে চা লগ পালোঁ দাদাজনৰ নাম